তো কেনে আছে আপোনালোকে আশা কৰোঁ ভালে আছে আহক আমি ভিডিঅ'টো প্ৰথমৰ আহিবলৈ চাই থাকোঁ মোৰ চেনেলটো ভাই এন্টাৰ মাৰিল कौन है ये लोग कहां से आते हैं এন্টাৰ মাৰিছে বসি বাগেদা সো হেল্ল গাইস টিকে হিয়াৰ এন্ড ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল সো কেনে আছে আপোনালোকে আশা কৰোঁ ভালে আছে আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি গ'লো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব মানে আজি যাম পাঠশালা কিয় যাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিলে গম পাব আৰু আজি চাওক হাততে মাৰি লৈছোঁ কাৰণ বহুত ৰ'দ কলাই যাম না আৰু ইণ্ট্ৰ মাৰি আছিল মোৰ ইণ্ট্ৰ মাৰি আছিল সেইটো আৰু সিহঁল মানে বেছিভাগ মোৰ কেমেৰা পিছফালে সিয়ে থাকে ইয়ে মোৰ কেমেৰা কৰি দিয়ে মানে কেমেৰা পিছফালে সিয়ে থাকে ইয়াৰ কাৰণে মোক আপোনালোকে দেখা পায় তো এণ্ট্ৰ মাৰিব নালাগে মই এণ্ট্ৰটো মাৰি দিম দে এইটো মোৰ কাম দে আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক তো বেছি দেৰি নকৰে বেছি কথা নাতি ব'ল আজি ভিডিঅ'টো আৰম্ভ হ'ল তো আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল আৰু সকলোকে বিহুৰ বহুত 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 শুভেচ্ছা থাকিল আৰু বহুতে মোক কমেণ্ট কৰি আছে যে দাদা ছেকেণ্ড হেণ্ড বাইকৰ ভিডিঅ' লাগে ছেকেণ্ড হেণ্ড বাইক শ্ব'ৰুমৰ ভিডিঅ' লাগে চ' ছেকেণ্ড হেণ্ড বাইক শ্ব'ৰুমৰ ভিডিঅ' অতি সোনকালে আহি আছে আজিৰ ভিডিঅ'টো আপোনালোকে চাই লওক আৰু এনেকৈ আমি গৈ আহি পালোঁ পাঠশালা আৰু এতিয়া আমি গৈ আছোঁ আৰু আগে আগে যে ডনৰ দৰে গৈ আছে সেইটো হ'ল টিংকু হয়তো বহুতবাৰ মোৰ ভিডিঅ'ত চাইছে আৰু টিংকুৰ ঘৰ পাঠশালাতে হয় আৰু টিংকুৱে আমাক লৈ গৈ আছে এতিয়া আৰু টিংকুৰ এটা ইউটিউব চেনেল আছে টিংকু মেন বুলি মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকৰ যদি ভাল লাগে যায় ছাবস্ক্ৰাইব কৰিব এতিয়া গৈ লগ পাই আছোঁ আপোনালোকক তো গাইজ ফাইনালি আহি পালোঁ ক'ত আহিছোঁ এইটো কোৱাৰ আগতে আপোনালোকক কেইটামান বস্তু দেখাই দিওঁ চাব পাৰে এইটো হ'ল ডিব্ৰুদা এইটো বতৰত আহিছে আৰু ইয়াতে আছে অংগৰাগ পাপন মহন্ত আৰু ইয়াতে আছে জুবিন দা আৰু ইভাগে আছে বিৰাট কোহলি আৰু ইভাগে আছে শাহৰুখ খান আৰু ইভাগে আছে MS ধোনী চ' বতৰত আৰ্ট কৰিছে আৰ্টক এটা নেক্সট লেভেলত লৈ গৈছে তো কোনে আৰ্ট কৰিছে আপোনালোকক দেখাম তাৰপিছত আপোনালোক ভিডিঅ'টো চাই দিওঁ সকলোখিনি ক'ম এতিয়া আপোনালোকক আৰ্টিষ্ট জনীৰ লগত পৰিচয় কৰাইছোঁ ইয়াতে আছে নামটো আৰু তুমি কিমান দিন ধৰি এনেকুৱা আৰ্ট কৰি আছা আৰু কেনেকৈ তুমি বস্তুটো পালা যে এনেকৈ এটা আৰ্ট কৰিব পাৰি মই লকডাউনৰ যেতিয়া পৰা ষ্টাৰ্ট কৰিছোঁ আৰ্টৰ প্ৰতি মোৰ আগৰ পৰাই ইণ্টাৰেষ্ট আছিল কিন্তু কিবা এটা ইউনিক কৰাৰ ইচ্ছা আছে আমি আইডিয়াটো কেনেকৈ পালা যে এনেকুৱা কিবা এটা আৰ্ট কৰিব পাৰি মই আচলতে বা এজনীৰ পৰা পাইছিলোঁ তাই হজমোলা টেমা এটাত কৰিছিল ময়ো তাৰ পৰাই হজমোলা টেমা এটাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু ইমানবোৰ বনালোঁ আৰু মই এইটো পাইছোঁ ফেচবুকত পোৱাৰ পাছত মই মেছেজ কৰিছোঁ মই প্ৰথমতে সঁচা কথা হয় মই প্ৰথমতে ল'ৰা বুলি ভাবিছিলোঁ ল'ৰা বুলি ভাবোঁতে তাৰপিছত এনেকৈ কিবা মেছেজ কৰিলোঁ যে মোৰো এটা আৰ্ট কৰিবা মানে মই ভিডিঅ'টো বনোৱাৰ কাৰণে এই কালাৰবোৰ যে কৰা তুমি কিহেৰে কৰা এভ্ৰিথিং কালাৰ ইউজ কৰোঁ মই ফাৰ্ষ্ট আঁকিলোঁ বটলটো তাৰপিছত কালাৰ তো আৰু আপোনালোকৰ পৰা যদি কোনোবাই আৰ্ট কৰিব দিব বিচাৰে মই ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ লিংক ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে যাই কণ্টেক্ট কৰিব আৰু এতিয়া মোৰটো দেখাই দি আছোঁ মোৰটো আৰ্ট কৰিছে 3, 2, 1 চাবাৰি তোমাৰ শাহৰুখ খানৰ নিচিনা দেখা যায় আছে না অকণমান বস্তু কম কৰি প্ৰতীক্ষাৰ মা দেউতা মোৰ খুৰাৰ খুৰী তো খুৰা কেনে লাগিল যে আপোনাৰ ছোৱালী এনেকুৱা এটা আৰ্ট কৰে আৰু খুৰীমা আপোনাৰ ভালে লাগিছিল
বটল কেইটাটো পেলনীয়া বটল পেলনীয়া বস্তু দিয়ে এনেকৈ কামত লগাইছে আৰু খুৰাই আমাক দুটা গিফ্ট দিলে কিতাপ বহুত ধুনীয়া গিফ্ট দিছে আৰু খুৰাৰো এটা টেলেণ্ট আছে খুৰাই কিতাপ লাগে খুৰা কি কিতাপ লিখিছে তেখেতে মই নেলছন মেণ্ডেলাৰ ওপৰত লিখিছোঁ নাৰীবাদৰ ওপৰত লিখিছোঁ জ্ঞানী কামলি লিখিছোঁ ইকামূলক আৰু কলচৰ কিতাপো লিখিছোঁ বা জীৱনীমূলক নিবন্ধ তিনিখন বৰ্তমানলৈ প্ৰকাশ কৰিছোঁ আৰু কিমান দিনৰ কিতাপ লেখা 2012 চনৰ পৰা লিখি আছোঁ প্ৰতি বছৰে এনে আপুনি কবিতাৰ পুথিও লিখিছোঁ এনে আপুনি কি কৰে মই শিক্ষকতা কৰোঁ শিক্ষকতা এনেকৈ ভিজা কৰি আছোঁ সময়বিলাক খেদি আছোঁ অলপ সাহিত্য সংস্কৃতি চৰ্চাৰ নামত